হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি বিশেষকৈ আজি আপোনালোকৰ আগত আলোচনা কৰিম আপকামিং যি 32,000 পোষ্ট আহিব। চ' সেই পোষ্টসমূহৰ এডভাৰটাইজমেণ্ট কেতিয়ালৈ প্ৰকাশ পাব পাৰে, মানে যিহেতু আপোনালোকৰ বিভিন্ন বিভাগৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ পোষ্ট আহিব, সেই পোষ্টসমূহৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট কেতিয়া ওলাব পাৰে আৰু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব। ঠিক আছে, যদি আপোনালোকে এই পোষ্টসমূহৰ বাবে আপোনালোকৰ যদি এই 32,000 আপকামিং যি পোষ্ট ওলাব তাত যদি আপোনালোকে চিলেকশ্যন ল'বলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলত ডে বাই ডে আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ভিডিঅ' জিকে হওক ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি থকা হৈছে। আপোনালোকে সেইবিলাক কণ্টিনিউৱাছলি চাব, যাতে আপোনালোকৰ এক্সামৰ টাইমত অলপ হ'লেও সহায় হয়। ঠিক আছে, চ' প্ৰথমতে মই আপোনালোকক দেখাই দিছোঁ যে আপোনালোকৰ আপকামিং যি 32,000 পোষ্ট আছে, চ' তাত কি কি পোষ্ট ওলাব। তাৰপিছত ক'ম যে এইবিলাকৰ আপোনালোকৰ এপ্লাই কেতিয়ালৈ হ'ব পাৰে, এডভাৰটাইজ কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব পাৰে। চ' গোটেইখিনি এটা থুলমূলভাৱে আমি আলোচনা কৰিম। চ' প্ৰথমতে দেখাই দিছোঁ যে আপোনালোকৰ হোম বিভাগৰ ভেকেঞ্চি আহিব, মানে গৃহ বিভাগৰ ভেকেঞ্চি আহিব। 4,097টা ভেকেঞ্চি আহিব। চ' হোম বিভাগত আপোনালোকৰ হয়তো SR পদ আহিব পাৰে, চাব ইন্সপেক্টৰৰ পদ আহিব পাৰে, কনিষ্টেবলৰ পদ আহিব পাৰে, AB UBৰো আহিব পাৰে বা কামাণ্ডোৰো পদ আহিব পাৰে। ঠিক আছে, চ' এনেকুৱা ধৰণৰ পদ আপোনালোকৰ হোম বিভাগৰ ফালৰ পৰা মুকলি কৰি দিব পাৰে। চ' আপোনালোকে নিশ্চয় জানে যে কোৱালিফিকেশ্যন কি লাগিব। হোম বিভাগৰ SR হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, কনিষ্টেবল 10 পাছ 12 পাছ এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক লাগে। ঠিক আছে, আৰু এজ লিমিটটো আপোনালোকে নিশ্চয় জানে যে 18ৰ পৰা আপোনালোকৰ আপ টু দি দিয়ে। আপোনালোকৰ কাষ্ট ৱাইজো কিছুমানক ৰিলেক্সেশ্যন দি দিয়া হয়, আপোনালোকৰ কিন্তু মিনিমামটো 18 হ'ব লাগিব এজ। নেক্সট আপোনালোকৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ আপোনালোকৰ পোষ্ট ওলাব 5,105টা। ঠিক আছে, আপোনালোকে নিশ্চয় আগতে গম পাইছে যে DMEৰ ফালৰ পৰা কিছু সংখ্যক পোষ্টৰ এপ্লাই হৈ থৈ গৈছে, মানে এপ্লাই খতম হৈছে, সেইবিলাকৰ পৰীক্ষা পতা নাই এতিয়ালৈ। চ' আৰু নেক্সট আপোনালোকৰ ভেকেঞ্চি ওলাব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা 5,105টা ভেকেঞ্চি, বহুত ভেকেঞ্চি ওলাব। ঠিক আছে, চ' আপোনালোকে আজিৰে পৰা সাজু হওক, মানে আজিৰে পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক, তেতিয়াহ'লে আপোনালোকে পিছত কেতিয়াও নিৰাশ হ'ব নালাগে। নেক্সট এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ হয়তো টিচাৰৰ ভেকেঞ্চি ওলাব 10,299টা। নেক্সট আপোনালোকৰ PNRD ডিপাৰ্টমেণ্টৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ 1,176টা ভেকেঞ্চি ওলাব। হয়তো আপোনালোকৰ ইয়াত গ্ৰেড 3 গ্ৰেড 4ও থাকিব পাৰে। চ' ইয়াত ধুনীয়া ধুনীয়া পোষ্ট ওলাব আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পৰা, হয়তো আপোনালোকৰ 10 পাছ 12 পাছ এইবিলাকৰো ভেকেঞ্চি ওলাব পাৰে। ঠিক আছে, এইটো যেতিয়া এডভাৰটাইজ দিয়া হ'ব তেতিয়া আমি ভালদৰে গম পাম। আৰু গ্ৰেড 3 গ্ৰেড 4 হয়তো এইটো আপোনালোকৰ ADRE চিষ্টেমত হ'ব, মানে ডিপাৰ্টমেণ্টবিলাক আপোনালোকৰ চিলেকশ্যনৰ পাছত অট'মেটিকেলি চিলেক্ট হ'ব। চ' আপোনালোকৰ বহুতেই ভাল হ'ব। চ' ADRE চিষ্টেমত হ'লে 7,073টা ওলাব গ্ৰেড 3 আৰু গ্ৰেড 4 ওলাব 4,939টা। ঠিক আছে, চ' বহুতেই ভাল খবৰ আপোনালোকৰ বাবে। টোটেল ওলাব আপোনালোকৰ 32,689টা পোষ্ট। আৰু চ' আপোনালোকে এইখিনি কথাটো আগতে গমেই পাইছে যে কি কি ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব। এতিয়া মই মেইন কথাটোলৈ আহিছোঁ যে আপোনালোকৰ এই পোষ্টখিনিৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। ঠিক আছে, আৰু এডভাৰটাইজমেণ্ট কেতিয়াৰ পৰা হ'ব পাৰে। আজি যিহেতু আপোনালোকৰ জুলাইৰ 22 তাৰিখে হ'ল। ঠিক আছে, আৰু এই এডভাৰটাইজবিলাক আপোনালোকৰ প্ৰকাশ পাব ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত, মানে আপোনালোকৰ কণ্টিনিউৱাছলি প্ৰকাশ পাই যাব। মানে আপোনালোকৰ একেদিনাই আপোনালোকৰ গোটেইখিনি এডভাৰটাইজমেণ্ট দি নিদিয়ে। যদি আপোনালোকৰ জুলাইৰ লাষ্ট উইকত এটা ডিপাৰ্টমেণ্টত ধৰি লওক আপোনালোকৰ হোম ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট দিলে, জুন জুলাই আগষ্টত আপোনালোকৰ হয়তো আপোনালোকৰ PNRD দিলে, গ্ৰেড 3 গ্ৰেড 4ৰ এপ্লাই ষ্টাৰ্ট হ'ল। চ' এনেদৰে আপোনালোকৰ কণ্টিনিউৱাছলি আপোনালোকৰ এপ্লাইবিলাক ষ্টাৰ্ট হ'ব। চ' আৰু এপ্লাইবিলাক আপোনালোকৰ এডভাৰটাইজমেণ্ট দিয়াৰ পিছতে আপোনালোকৰ এপ্লাইবিলাক ষ্টাৰ্ট হ'ব, বেছি টাইম নলয়। আপোনালোকৰ এডভাৰটাইজমেণ্ট দিয়াৰ উইথিন 1 উইকৰ ভিতৰত আপোনালোকৰ এপ্লাইবিলাক ষ্টাৰ্ট হ'ব, আৰু এক্সামবিলাকো আপোনালোকৰ জল্দিয়ে কণ্ডাক্ট কৰিব। যিহেতু আপোনালোকৰ গভৰ্ণমেণ্টে আপোনালোকক প্ৰমিছ দিছিল যে 1 লাখ জব। চ' তাৰ ওপৰত আপোনালোকক 1 লাখ জব দিয়াৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে। চ' আপোনালোকৰ 45,000 জব দিলে আগৰ মাহত, তাৰ আগতো আপোনালোকৰ 42,000 দিছে। এনেদৰে আপোনালোকৰ প্ৰায় বহুখিনি ভালেখিনি আপোনালোকৰ 90,000 জব আপোনালোকক প্ৰভাইড কৰিছে গভৰ্ণমেণ্টে। চ' আপোনালোকৰ এইবাৰ 32,000 জব দিব। চ' আৰু অতি সোনকালে আপোনালোকক এই 32,000ৰ জবখিনি আপোনালোকক যোনখিনিয়ে চিলেক্ট হ'ব তেওঁলোকক প্ৰদান কৰিব। বহুতেই ভাল খবৰ আপোনালোকৰ বাবে। কিন্তু আপোনালোকে আজিৰে পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক এই চেনেলটোৰ জৰিয়তে। চ' আপোনালোকে যেতিয়া এডভাৰটাইজ ওলাব এই চেনেলটোৰ জৰিয়তে পোনপটীয়াকৈ আপোনালোকে এপ্লাই লিংক সহকাৰে আগতে ভিডিঅ' পাই যাব। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে কথা আছিল। ধন্যবাদ।